কিমান চালাক আৰু চতুৰ হ'লে এটা ৰাজনৈতিক দলে সকলোকে কৰোণাৰ ভয় খুৱাই গোটেই টিভি চেনেলত কৰোণা কৰোণা কৰি 50 লাখ মানুহৰ মাজত নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে জনসম্পৰ্ক অভিযান কৰিব পাৰে। আজি মাননীয় অসম প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াৰ লগত প্ৰায় 30-40 জন মানুহে ঘৰে ঘৰে, তাতে আপোনাৰ পল্লৱ লোচন দাস, তেওঁলোকে ঘৰে ঘৰে গৈ পেলাই তেওঁলোকে মানে জনসম্পৰ্ক কৰিব বিচাৰিছে। আৰু আমি অসমীয়া ৰাইজে কথাবিলাক পাহৰি যাওঁ। এইখন চৰকাৰে কি কি কাম কৰা নাই সেই কথাবিলাক বাৰু আমি মনত ৰাখিব নালাগে নেকি? এই চৰকাৰখনে কিমান আমাক সপোন দেখুৱালে। এতিয়া তেওঁলোকে দেখিলে হাল এৰি শিয়াল খেদিছে। তেওঁলোকে কৰোণা বুলি গোটেই চেনেলবিলাকত তেওঁলোকে দিনটো কৰোণা 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 কৰি গোটেই বিৰোধী পক্ষক বা তেওঁলোকক সমালোচনা কৰা ব্যক্তিসকল বা অসমৰ সচেতন জনতা সকলোকে কৈছে একদম কৰোণা, এতিয়া মানে এনেকুৱা কৰোণা হৈছে আপোনালোক ভিতৰত সোমাই থাকক। আৰু তেওঁলোকে কি কৰিছে, তেওঁলোকে কিন্তু জনসম্পৰ্ক অভিযান কৰি 50 লাখ মানুহৰ তাত জনসম্পৰ্ক কৰিবৰ কাৰণে ঘৰে ঘৰে গাঁৱে গাঁৱে কালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও জনসম্পৰ্ক অভিযানত গৈছে। কিমান চালাক আৰু চতুৰ হ'লে এই পৰ্যায়ত মানুহে ৰাজনীতি কৰিব পাৰে। ডেফিনেটলি ৰাজনীতি কৰিবলৈ হ'লে চালাক আৰু চতুৰ আমি লাগে, কিন্তু ইমান এই পৰ্যায়ত যি অসমীয়া ৰাইজৰ লগত চতুৰালি কৰিব, ইয়াৰো এটা সীমা থকাটো উচিত। সেইকাৰণে মই অসমীয়া ৰাইজলৈ এটা অনুৰোধ জনাইছোঁ যে আপোনালোকক এওঁলোকে সাপ হৈ খুটে আকৌ বেজ হৈ যায়। কিমান সপোন দেখুৱালে যোৱা 4 বছৰত তেওঁলোকে। আমিতো 16 মে'ৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চবকে টালি টোপোলা লৈ পেলাই যাব লাগিব বুলি কৈছিলে বাংলাদেশী, গতিকে অসম চুক্তি মানিম বুলি তেওঁলোকে কৈছিলে। সেইবিলাক একো নকৰিলে। তাৰপিছত কি কৰিলে, তেওঁলোকে GPC সিঙক মতাই আনি পেলাই আমাৰ অসমীয়া 5টা ল'ৰাক শ্বহীদ কৰিলে। এই কথাবিলাক আপোনালোকে পাহৰি গ'লে নহ'ব। আৰু সিদিনাখন মই দেখিলোঁ বাগজানত মাননীয় মুখ্যমন্ত্ৰী মহোদয় গৈছে, ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া গৈছে, গতিকে প্ৰট'কল হিচাপত তেওঁলোকক সা সন্মান দিছে। ৰাইজে বেয়া পাবলগীয়া কথা একো নাই, কিন্তু ৰাইজে এইটো কথাও জনা উচিত যে তেওঁলোকে যেনেকৈ কণ্ডেনছেট গেছবিলাক তেওঁলোকে উঠাবৰ কাৰণে যেনেকৈ বস্তা দি পানী টুকি টুকি আমাৰ অসমীয়া মানুহক আভুৱা ভৰিব বিচাৰিছে, এই কথাবিলাক ৰাইজে কেতিয়া বুজি পাব? এই কথাবিলাক ৰাইজে বুজাটো উচিত। গতিকে পলিটিচিয়ানক ইমান চতুৰ হ'বলৈ ৰাইজে যদি বাৰে প্ৰতি যদি সুবিধা দি থাকে, তেতিয়াহ'লে আমাৰ ৰাইজৰ ওচৰত ক'বলগীয়া কথা একো নাই। আপোনালোকে দেখিছে এই চৰকাৰখনে, মই ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত নকয়, অসমৰ প্ৰেক্ষাপটত কৈছোঁ, কিমান তেওঁলোকে আমাক সপোন দেখুৱালে। মাজুলী ব্ৰহ্মপুত্ৰ হাইৱে এক্সপ্ৰেছ DPR নহ'ল, আপোনালোকে দেখিলে। টুইন টাৱাৰৰ তেওঁলোকে কিমান পইচা খৰচ কৰিলে দেখিলে। এডভান্টেজ আছাম আপোনালোকে দেখিলে কিমান এডভান্টেজ হ'ল। জাগিৰোড পেপাৰ মিলকে আদি কৰি যোগীঘোপা যিমানবিলাক আছিলে চব আমাৰ পাব্লিক ছেক্টৰ যিবিলাক ইউনিট আছে সকলোবিলাক বন্ধ হ'ল। তেওঁলোকে স্মাৰ্ট চিটিৰ কথা ক'লে, স্মাৰ্ট চিটিৰ কথা বাদেই দিয়ক, আজি গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেশ্যনখন তেওঁলোকে ভংগ হৈ যোৱাৰ পাছত যিটো 74 মিউনিচিপালিটি কৰ্পৰেশ্যনৰ যিটো এমেণ্ডমেণ্ট কৰিব লাগিছিলে সেইটোৱে তেওঁলোকে আজিলৈকে কৰিব নোৱাৰিলে। তাৰপিছত তেওঁলোকে খোৱা পানীৰ কাৰণে যিবিলাক ব্যৱস্থা কৰিব লাগিছিলে কৰিব নোৱাৰিলে। কিমান সপোন দেখুৱাই এটাও সপোন বাস্তৱ কৰিব নোৱাৰাৰ পাছতো এতিয়াও যদি ৰাইজে যদি এই জনসম্পৰ্ক অভিযানত আমাক কৰোণাত সকলোকে ভৰাই, সিদিনাখন কেইজনমান ব্যক্তিয়ে অখিল গগৈ মুক্তিৰ দাবীত যেতিয়া তেওঁলোকে মিৰ্জাত তেওঁলোকে এটা মানে প্ৰতিবাদ কৰিছিলে ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি, সেই তাৰ পৰা ল'ৰা উঠাই নি বুট জোতাৰে গছকি থানাৰ OCয়ে কেনেকুৱা নিৰ্মম অত্যাচাৰ কৰি তেওঁলোকক কোৱাৰেণ্টাইন কৰিছে। গতিকে আইনখন সকলোৰে কাৰণে সমান নহয় নেকি? আজি এইসকল ব্যক্তি তেওঁলোকে কোৱাৰেণ্টাইনত যাব নালাগে নেকি? কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া তেওঁলোকে হাফ টু কোৱাৰেণ্টাইন হ'ল। তেওঁ তাৰমানে কি আদৰ্শ দেখুৱাইছে? আৰু এই আদৰ্শবিলাকক তেওঁলোকক দোষাৰ সমান্তৰালভাৱে মই অসমৰ ৰাইজলৈ এটা অনুৰোধ জনাইছোঁ। এওঁলোকে জানে যে আমি নাচি দিলে নাচি দিয়া এক অসমীয়া জাতি। অসমীয়া জাতি যেতিয়ালৈকে ৰাজনৈতিকভাৱে সচেতন নহ'ব, ৰাজনৈতিকভাৱে যেতিয়ালৈকে অসমীয়া জাতিটো সচেতন নহ'ব, এইটো পৰ্তুগীজৰ নিচিনাকৈ এটা সময়ত গোৱাত যেনেকৈ এটা কলনী ৰাখিছে, আপোনাৰ হিষ্ট্ৰীত ক'বা এটা পাঠত অসমীয়া জাতি বুলি থাকিব। আৰু মই এটা কথা শেষৰবাৰৰ কাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ, এই জাতিটোক কিন্তু বাৰম্বাৰ প্ৰতাৰণা অসমীয়া এই মানে আপোনাৰ চতুৰ ৰাজনীতিবিদসকলে কৰিছে। আমাক কোনে বাহিৰৰ পৰা আনি আহা অবৈধ বিদেশীয়ে কিমান আমাক ক্ষতি কৰিছে সেই কথাটো আমি পিছলৈহে যাম। আমাক যি আভুৱা ভাৰী আজি কৰোণাৰ দোহাই দি তেওঁলোকে যিটো বাৰম্বাৰ আমাক যিটো ভিতৰত আবদ্ধ কৰি তেওঁলোকে ৰাজনীতি তেওঁলোকে কৰিব বিচাৰিছে যে কৰোণা কৰোণা হয়, কৰোণাৰ কাৰণে সাৱধান, সজাগ, সচেতন আপোনালোক সকলো হওক। কৰোণা গোটেই পৃথিৱীব্যাপী কৰোণাৰ এক মানে মহামাৰীৰ সৃষ্টি হৈছে।
কিন্তু কৰোণাত বেলেগ মানুহ সোমাই থাকিব, তেওঁলোকে ঘৰে ঘৰে পলিটিকেলি সোমাই যাব, কেনেকুৱা এটা নিদৰ্শন দেখুৱাইছে। তেতিয়া কালি আমি ওলাই গ'লে তেওঁলোকেতো আমাক কোৱাৰেণ্টাইন কৰিলে নহ'ব। কালি আমি যদি জনসম্পৰ্কত আমি 100 মানুহ লৈ পেলাই যদি গাঁৱে গাঁৱে সোমাই যাওঁ, তেতিয়া এই চৰকাৰখনে আমাক ক'ব পাৰিবনে যে, আইন প্ৰশাসনিক বিষয়াসকলে ক'ব পাৰিবনে যে আমি আপোনালোকক কোৱাৰেণ্টাইন নকৰোঁ? আমাক যদি কোৱাৰেণ্টাইন কৰে তেতিয়াহ'লে ৰঞ্জিত দাসকো কোৱাৰেণ্টাইন কৰিব লাগিব। আমাক যদি কোৱাৰেণ্টাইন কৰে তেতিয়াহ'লে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো কোৱাৰেণ্টাইন কৰিব লাগিব। কেনেকুৱা এখন ৰাজ্যত আমি বাস কৰিছোঁ য'ত নিয়ম নীতি কানুন একো মানে ইয়াত কোনো নৈতিকতাৰ কোনো কথা নাই, নীতিৰ কোনো কথা নাই। ইয়াত যি মন যায় খালি বিজেপিৰ কাৰণে অপেন আছে, বাকী চব মানুহৰ কাৰণে তেওঁলোকে একদম পুৰা 2 মিটাৰ ডিষ্টেঞ্চ কৰি দিছে, যাব নোৱাৰিব। তেওঁলোক য'ত যায় তাত তাৰমানে কৰোণাই বিজেপিক নধৰে নেকি? বেলেগ মানুহকে কৰোণাই ধৰে নেকি? তে এই কথাবিলাক ৰাইজ কিন্তু সজাগ আৰু সচেতন হোৱাটো উচিত। দ্বিতীয়তে মই আজি মানে লাডাখত যিসকল আমাৰ সৈনিকৰ জোৱানে আত্মবলিদান দিলে তেওঁলোকৰ প্ৰতি মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আৰু মই এটা বস্তু ক'ব বিচাৰিছোঁ, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেতিয়া তেওঁ যেতিয়া প্ৰধানমন্ত্ৰী নাছিল তেতিয়া তেওঁ কৈছিলে যে ভাৰতৰ সৈনিক মজুত, সৈনিক ৰেডি আছে কিন্তু দিল্লী ৰেডি নাই। এতিয়া আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে আজি সৈনিক ৰেডি আছে, আপোনালোকো ৰেডি নাই নেকি? কিয় বাৰে বাৰে পুলৱামা হত্যাকাণ্ডত আমাৰ জোৱান মৰিছে, যোৱাকালি পৰহি আপোনাৰ ইয়াত জোৱান মৰিছে, চাইনাৰ লগত আপোনালোকে যুদ্ধ কৰাটো দূৰৰে কথা আমি কৈছোঁ, নেপালত আজি নেপালে আমাক ৰঙা চকু দেখুৱাবলৈ মানে সাহস কৰিছে। গতিকে মাননীয় প্ৰধানমন্ত্ৰী মহোদয়লৈ কৈছোঁ, আমি গৌৰৱ কৰোঁ আপোনাৰ 56 ইঞ্চিৰ যিটো চেষ্ট আপুনি বুকু দেখুৱাই, সেই বুকু আমি গৌৰৱৰে আপোনাৰ লগত আছোঁ। আপুনি চাইনাক আপুনি এটা প্ৰত্যুত্তৰ দিয়ক, নেপালক প্ৰত্যুত্তৰ দিয়ক, আপুনি দেখুৱাই দিয়ক যে আপোনাৰ 56 ইঞ্চিৰ এই চেষ্টৰ লগত গোটেই ভাৰতৰ আমি প্ৰত্যেক বিৰোধী পক্ষ বিপক্ষ সকলো আপোনাৰ লগত আছোঁ। আপুনি এক প্ৰত্যুত্তৰ দেখুৱাওক। আপুনি যেতিয়া হাউডি মুদিলে US-ত যায় তেতিয়া আপুনি ইমান ক্ৰাউড তাত তৈয়াৰ কৰে। আজি আপোনাক কৈছোঁ, আপুনি চাইনাৰ উঠিবৰ কাৰণে, নেপালক প্ৰত্যুত্তৰ দিবৰ কাৰণে যিমান অসমৰ বা ভাৰতবৰ্ষৰ যিমান জনসাধাৰণৰ সহযোগিতালৈকে সকলো আপোনাৰ লগত থাকিব। কেৱল হাৱাত ভাষণ দিলেই কিন্তু কথাবিলাক প্ৰমাণিত নহ'ব। গতিকে আপোনাক বিনম্ৰ অনুৰোধ জনাইছোঁ, কাৰ্যক্ৰম কৰক। হাৱাত এখন দেশ নচলে। আৰু ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ আৰু অসম চৰকাৰলৈ কৈছোঁ, মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ জনাই কৈছোঁ, আপোনালোকে কোৱাৰেণ্টাইন, আপোনালোকে কৰোণা ভাগ কৰি বিজেপিৰ কাৰণে কৰোণা ফ্ৰী, বেলেগ মানুহৰ কাৰণে কৰোণাৰ ৰেড জোন, বেলেগ মানুহৰ কাৰণে কোৱাৰেণ্টাইন, বিজেপি মানুহৰ কাৰণে কোৱাৰেণ্টাইন নহয়। বাকী এই কথাবিলাক কিন্তু আপোনালোকে আইন এটা কৰক, নহ'লে কিন্তু আপোনালোকক শুনক। আজি হিতেশ্বৰ শইকীয়া ডাঙৰীয়া আছিলে, বিভিন্ন ডাঙৰ ডাঙৰ মানুহ আছিলে, শৰৎ সিংহ ডাঙৰীয়া আছিলে, এইবিলাক ইতিহাস হৈ গ'ল। গতিকে আপোনালোকো ইতিহাস হ'বলৈ বেছি দিন নালাগে। গতিকে সময় থাকোঁতে আপোনালোকে আইনটো সকলোৰে কাৰণে সমান কৰক, নহ'লে কিন্তু আপোনালোকে ক্ষমতাত নিশ্চয় আহিব। আজি কৰোণাৰ সময়ত সকলোকে আবদ্ধ কৰি আপোনালোকে 100 চিটৰ টাৰ্গেট কৰি পেলাই আপোনালোকেতো কিন্তু জনসম্পৰ্ক ঠিকেই কৰিছে, কিন্তু আমি আজি কেইদিনমানৰ আগত এখন মিটিং পাতিবলৈ পাৰ্মিশ্যন বিচাৰিলে আপোনালোকে পাৰ্মিশ্যন নিদিয়ে, কৰোণাৰ দোহাই দিয়ে। এই কথাবিলাক ৰাইজে দৃষ্টিগোচৰ কৰাটো, ৰাইজৰ দৃষ্টিগোচৰ কৰিছোঁ। ৰাইজেও এই কথাবিলাক কিন্তু মানে অলপ হৃদয়ংগম কৰা উচিত। মই ৰাইজলৈ এটা বিনম্ৰ অনুৰোধ জনাম, ৰাইজ যদি সজাগ নহয়, ৰাইজৰ এই অৱস্থা সদায় থাকিব। আৰু এনেকৈ পলিটিচিয়ানে কিন্তু আপোনালোকক 500-1000 টকাত বিবেক আপোনালোকৰ ক্ৰয় কৰি সদায় এনেকৈ এই অৱস্থালৈ লৈ যাব। গতিকে এইখন চৰকাৰে কৈছিলে ভিজন ডকুমেণ্টত যে অসম স্বীকৃতি আমি আখৰে আখৰে স্বাক্ষৰ মানে পালন কৰিম। তাৰপিছত কি হ'ল আপোনালোকে গম পায়, 5টা নিৰীহ ল'ৰাক বাহিৰৰ পৰা CRP লগাই আনি শ্বহীদ কৰিলে। শ্বহীদ আমিহে কৈছোঁ, চৰকাৰে কোৱা নাই, কোনো যোৱা নাই চৰকাৰী পক্ষৰ। গতিকে কথাবিলাক ৰাইজে কেতিয়া হৃদয়ংগম কৰিব? ৰাইজ যদি সজাগ আৰু সতৰ্ক নহয়, এনেকুৱা এটা দিন আহিব, এই ৰাইজে ব্ৰিটিছৰ ওচৰত যিটো দাসত্ব হৈছিল তাতকৈ বেছি বিজেপিৰ ওচৰত দাসত্ব হিচাপে কাম কৰিব লাগিব। সেই দিন কিন্তু আমি ক্ষণ গণিবলৈ বাধ্য হ'ব লাগিব। গতিকে ৰাইজ সজাগ হওক, ৰাজনৈতিকভাৱে সচেতন হওক। এই কথাখিনি কিন্তু আপোনালোকে হৃদয়ংগম কৰক যে জনসম্পৰ্ক বিজেপিয়ে কৰিবলৈ কিন্তু কৰোণা নাই। বেলেগ মানুহে কিন্তু 5টা-6টা অখিল গগৈ মানে মুক্তি দাবী বিচাৰি পেলাই যদি 5-6জন ল'ৰাই মানে প্ৰতিবাদ কৰিবলৈ যায়, তেতিয়া কিন্তু তেওঁলোকে এৰেষ্ট কৰি কোৱাৰেণ্টাইন কৰি থানাত নি পেলাই বুট জোতাৰে গছকে। এই কথাবিলাকৰ কিন্তু এক মানে হৃদয়ংগম কৰাৰ সময়